নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাই আছা স্কুল অফ নলেজ নামৰ ইউটিউব চেনেল আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিবলৈ লৈছো আমাৰ বিদ্যালয়ৰ এই বৰ্ষৰ অৰ্থাৎ 2024-25 বৰ্ষৰ আমাৰ বিদ্যালয়ৰ কলা শিক্ষাৰ পেপাৰখনৰ আশা কৰো এই ভিডিঅ'তে তোমালোকক নিশ্চিতভাৱে সহায় কৰিব গতিকে তোমালোকে যদি ভিডিঅ'টো ভাল পোৱা তেন্তে লাইক কৰিবা যদি তোমালোকৰ কিবা বস্তু বুজি নোপোৱা থাকে কমেন্ট বক্সত সুধিবা আৰু তোমালোকৰ বন্ধু-বান্ধৱী সকলৰ হৈতেও ভিডিঅ'টো শেয়াৰ কৰিবা গতিকে আহা এতিয়া আমি এই প্ৰশ্ন কাকতখনৰ সমাধান কৰো ইয়াৰে কোৱেশ্চন নম্বৰ 1ত সমুত্তৰ লিখিবলৈ দিয়া হৈছিল আৰু ইয়াৰে ক নম্বৰত লিখিবলৈ দিছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে ৰচনা কৰিছিল উত্তৰ হ'ব ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল কোৱেশ্চন নম্বৰ খ অসমৰ জাতীয় চৰাই কি উত্তৰ হ'ব অসমৰ জাতীয় চৰাইবিধৰ নাম হৈছে দেওহা কোৱেশ্চন নম্বৰ গ যিকোনো এখন অসমীয়া বাতৰি কাকতৰ নাম লিখা উত্তৰ হ'ব এখন অসমীয়া বাতৰি কাকতৰ নাম হ'ব অসমীয়া প্ৰতিদিন কোৱেশ্চন নম্বৰ ঘ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল উত্তৰ হ'ব অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ কোৱেশ্চন নম্বৰ ঙ সূৰ্যৰ পোহৰত কিমানটা ৰং থাকে উত্তৰ হ'ব সূৰ্যৰ পোহৰত 7টা ৰং থাকে সেই ৰং কেইটা হ'ল বেঙুনীয়া খননীলা নীলা সেউজীয়া হালধীয়া সুমথিৰা আৰু ৰঙা কোৱেশ্চন নম্বৰ প্ৰথম ছ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি উত্তৰ হ'ব পৃথিৱীৰ আটাইতকৈ ডাঙৰ তথা সবাতোতকৈ জনবহুল মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ কোৱেশ্চন নম্বৰ দ্বিতীয় ছ ৰাভা দিৱস কাৰ স্মৃতিত পালন কৰা হয় তোমালোকে জানা যে অলপতে 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হৈছিল আৰু সেই ৰাভা দিৱস কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত পালন কৰা হয় ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 2 এটা পদুম ফুলৰ ছবি আঁকিবলৈ দিয়া হৈছে ইয়াত মই আৰ্হি হিচাপে তোমালোকক এটা পদুম ফুলৰ ছবি আঁকি দেখুৱাইছো তোমালোকে আঁকিবৰ কাৰণে চেষ্টা কৰিবা ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 3 এবিধ কৃষি সঁজুলিৰ ছবি আঁকিবলৈ কৈছে ইয়াত মই তোমালোকক এবিধ কৃষি সঁজুলিৰ ছবি আঁকি দেখুৱাইছো তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ হিচাপে যিকোনো কৃষি সঁজুলিৰে ছবি আঁকিব পাৰা তাৰ পিছত কোৱেশ্চন নম্বৰ 4ত এটা ছাতিৰ ছবি আঁকিবলৈ কৈছে ইয়াত মই তোমালোকক এটা মেলা ছাতিৰ ছবি আঁকি দেখুৱাইছো তোমালোকেও এনেদৰে আঁকিবৰ কাৰণে চেষ্টা কৰিবা কোৱেশ্চন নম্বৰ 5ত পাতৰ হৈতে এটা আমৰ ছবি আঁকিবলৈ কৈছে ইয়াত মই তোমালোকক আমৰ ছবিটো আঁকি দেখুৱাইছো তোমালোকেও এনেদৰে আঁকিবা আৰু 6 নম্বৰত এখন প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকিবলৈ কৈছে মই ইয়াত ৰঙেৰে হৈতে তোমালোকক এখন প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকি দেখুৱাইছো তোমালোকে তোমালোকৰ নিজৰ ইচ্ছামতে এখন প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকিবা আৰু 7 নম্বৰ কোৱেশ্চনত তলৰ বাক্য তিনিটাৰ তিনিহাৰিকৈ হাতৰ আখৰ লিখিবলৈ দিয়া হৈছে আৰু ইয়াৰে ক নম্বৰত দিছে যত্ন কৰিলেহে ৰত্ন পায় খ নম্বৰত দিয়া হৈছে মেৰা ভাৰত মহান আৰু গ নম্বৰত দিছে অনেষ্টি ইজ দ্য বেষ্ট পলিচি এই তিনিওটা বাক্যৰে তিনিহাৰিকৈ সুন্দৰভাৱে হাতৰ আখৰ লিখিবৰ কাৰণে তোমালোকেও চেষ্টা কৰিবা আমাৰ বিদ্যালয়ৰ 50 নম্বৰৰ কলা শিক্ষাৰ পেপাৰখন ইমানখিনি আছিল তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো ইমান মনোযোগেৰে চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জনালো